এই যে চিপাহীটো মই আগতে বাহিৰত আছিল নেকি? আছিল কিয় কৰিবি গাড়ীখন সোমোৱা দেখি সি যিটো ভয় খালে চকুৰ আগতে মানুহ ভেটিছ পৰাই টক্টক দিলে। ভয় কথা নহয় কিন্তু ইমান ভয়াতুৰ মানুহ পুলিচৰ চাকৰিত নকৰল কৰিবই নাপায়। আচলতে মানুহটো নুগুমনা জাতীয় মানে পৰচিঙি আনৰ লগত কথা লাগি খাব পাৰিলে এই ভাল পায়। আৰু চাৰ কথা আৰু কথা দেই সাৱধান কম এই মাত্ৰ সিয়াৰি ক'লে সি বোলে তাৰ ধমকিছে কয় বোলে গাড়ী ব্ৰেক মাৰি বাৰু কচোন এই নিশাখন থানালৈ কিয় আহিল? তহঁতৰ ডিপাৰ্টমেণ্টৰ মানুহবোৰৰ এই স্বভাৱটো মই আচৰিত চাঁদকে বাঘ তুমি ভাবি মনত সন্দেহে প্ৰশ্ন কৰো যে তহঁতৰ ওচৰলৈ অহা প্ৰত্যেকে চুৰ বা ডকাইত কিয় তোৰ ওচৰলৈ মই এনে আহিব নোৱাৰি। এই ঘৰ আটামেণ্ট আহিছো খুব দুখৰ কথা পাতিব লাগিব। অলপ সময় কাৰণে গাড়ী চলাচল কৰা বন্ধ কৰি দিয়ে আহিছে ছাৰ আহিছে কুকুৰৰ পুত্ৰ দৌৰিয়া ঘূৰি ঘূৰি কৰি পেলাও চিনি পালে বাপেৰাও কৰিলো কি কথা নকবি আচলি ৰূপ দেখুৱাই দিলো ইহঁতক অসমত ভালকৈ গাড়ী মৰুতি আৰু ছাৰ যি হয় হ'ব গাড়ী চলাচল কৰা একেবাৰে বন্ধ কৰি দিয়ে হ'ব ছাৰ কিহৰ অৰ্ডাৰ ছাৰ হেৰিও পোৱালি আজি আমাৰ ৰখাব 3টা বতা আৰু একেবাৰে মাইকী আছে অৱশ্যে মাইকীজনীৰ কথা ক'বলৈ আমাৰ মহিলা পুলিচ আছে তথাপিতো ময়ে কৈছো দেছো ৰাতিপুৱা 8 বজাত চাপৰি দুপৰীয়া দাল ভাত আবেলি 5 বজাত চাহ চিঙৰা আৰু ৰাতি 8 বজাত আকৌ দাল ভাত চাৰিটা মানে বুজি পাইছো নাপাহৰিবি কিন্তু খালি পেলা আপুনি সদায় ভালে ভাল কৰিছে কিন্তু আপুনি এখন কাগজে ভাল কৰে আপুনি মোক খালে ইয়াক আজি মই এই নদী গগৈ পাতাবলি কথা হ'ব ছাৰ ননী গগৈ মানে আমাৰ মহিলা পুলিচ নেকি বেলেগ কোন নদী গগৈ আছে অৱশ্যে সেইটো হয় ছাৰ হ'ব ছাৰ মাখনে ননীক মাতিব কোনোবাই জোকা দিব হাৱা খাবলৈ গ'ল এইবাৰ গভৰ্ণমেণ্টত থৈ এই ডেকা ল'ৰাবিলাকক চাকৰি বন্ধ কৰি দিব লাগিব মোৰ আচলি ৰূপ দেখুৱাই দিলে গভৰ্ণমেণ্টে মানিবলৈ বাধ্য হৈ যাব লাগিব তোমাৰ গাছটো ভালে হোৱা নাই নেকি মোৰ কাৰো কথা বাদ দিয়ক আপুনি অভ্যাসটো এৰিব পৰা নাই অভ্যাস কি অভ্যাসৰ কথা কৈছাহে আপোনাৰ নিজকে ডাঙৰ কোনোবা অভ্যাসটোৰ কথা কৈছো খালাই খাচ কথা কোৱা মানুহে তোমালোক খতাং অপ্ৰিয়ম অহিত এনেকুৱা কথা আমাৰ সংস্কৃতত আছে নহয় মানুহ সদায় সেইটো হ'ব লাগে এতিয়া এইটো কথা বাদ দিয়ক ছেকেণ্ড ছাৰে মোক কিয় মাতিছিল জানে না কথাটো মই বিজয় বুজাই নহ'ল কাক বিজয় বিজয় ছেকেণ্ড ছাৰক আপুনি নাম কাঢ়ি মাতিছে মানে বয়সত কৈছো আৰু তেওঁ মোক প্ৰায়ে কয় বোলো দাদা আপুনি মোক নাম কাঢ়িয়ে মাতিব দিয়ে এনে খুব চহি মাৰা কথা এইটো দেখোন নিজে নিজে ঠিক হয় নাজানি ইয়াৰ মহিমা কিন্তু মানিব লাগিব ধৰাচোন ধৰা ধৰা আৰু শুনা মোৰ কথা সুধিলে নাই বুলি কবা বৰ আমনি পাওঁ যে হেল্ল' হয় থানাৰ পৰাই কৈছো ছাৰটো নাই ছেকেণ্ড ছাৰো নাই কোন বুলি ক'লে দীপাংকৰ দুৱাৰা ছাৰৰ বন্ধু দীপাংকৰ দুৱাৰা নহয় জানো হয় 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 কৈ কোননো দীপাংকৰ দুৱাৰা চোৰ নে ডকা আপুনি মানুহ দেই ৰখ কইনা ছাৰৰ বন্ধু দীপাংকৰ দুৱাৰা আপুনি চিনি নাপায় আচ্ছা আচ্ছা সিদিনা মই ধমকি দিয়া মানুহ তুমি গলাই যে ছাৰে এনে মাতি দিব
এই মাতিবলৈ নাই দেই ননী, মাতিবলৈ নাই। পঢ়োচোন পঢ়া, পঢ়াচোন পঢ়া, ইয়াতেই পঢ়া। ছাৰ আহিব এতিয়া। ছাৰ মই প্ৰেজেণ্ট থানাত থাকিব লাগে। মোৰ ভাত বনাবলৈ আছে, কাপোৰ ধুবলৈ আছে। এনেকে থানাত বহি থাকিলে কাপোৰ কোনে কৰিব বাৰু? এইবোৰ কথাৰ কাৰণে ছাৰক মই বেয়া পাওঁ। নিজেও নেখায়, আমাৰ পেটুকাই মানে। নিজেও নহয়, আমাৰ টোপনি ক্ষতি কৰাই একেবাৰে চেহাৰ কথা উঠাব। সেইকাৰণে সিদিনা মই কৈয়ে দিলোঁ, বোলো ছাৰ, এই বাসংগসকলে সদায় সদায় টোপনি ক্ষতি কৰিব নোৱাৰে দেই। কি হ'ল, বিশ্বাস হোৱা নাই? গছত গৈ উঠা কথা ক'লে কোনে বিশ্বাস কৰিব? অৱশ্যে তুমি বিশ্বাস নকৰিবাই, কাৰণ তুমিতো মোৰ